তো হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল নৱজিত ব্লগছ। তো আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম। তো আজি আমি যাবলৈ ওলাইছোঁ গণাখপাৰা 2 নম্বৰ গণাখপাৰাত। তো বলক ইয়াৰ পৰা ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো চাই থাকা, আজিৰ পৰা ধামাকা হ'বলৈ গৈ আছে। গাইজ আমি আজি আহি পালোঁ কুকুমাৰা পাইছোঁ বৰ্তমান। ইয়াত কুকুমাৰাত গাড়ী উঠিব লাগিব। তো আজি টিকু আছে, আৰু আগৰ পিনে উত্তম আছে, গগন আছে। তো আজি পূৰা একদম তালি টোপলা বান্ধি আজি ৰাতি থকাকৈ যাই আছোঁ। পুৰা একদম ধামাকা হ'ব। তো চাই থাকক। হেল্ল' গাইজ, কি হয়? আমি পালোঁ বামুণীগাঁও। বামুণীগাঁও পালোঁ, এতিয়া চাই থাকক। আমি এতিয়া বিহু চাব যাম। তো ই ৰিক্সাত গৈ আছোঁ। এই গগন, এটা লাজুকী লতা, এইটো আমাৰ লাজুকী লতা। আৰু এনেকৈ উত্তমক দেখাই পাই থকা, মাজে মাজে আহি থাকে উত্তম ভিডিঅ'ত। মই নতুন, আজি নতুনকৈ আহিছে গগন। মই মাজে মাজে আহি থাকোঁ। তো গৈ আছোঁ আমি বৰ্তমান। তো চাই থাকক। বৰ্তমান আমি বানপানীৰ মাজত আছোঁ। তো গাইজ পানী আমাৰ অৱস্থা একেবাৰে বেয়া। ৰাতি বৰষুণ গৈছে, এতিয়া বৰ্তমান বানপানীৰ পৰিস্থিতি। এতিয়া আমি কিবা কৰি বানপানীৰ পৰা এয়া এইটো ৰেল লাইন হয়, ওপৰত ৰেল লাইন পূৰা তলেদি এনেকৈ ৰাস্তা আছে। তো পূৰা পানী হৈ গৈছে। তো গাইজ ৰাস্তা একেবাৰে বেয়া, গাড়ী যাব খোজা নাই। গাড়ী কিবাকৈ যাই আছে আৰু এখন একেবাৰে বেয়া ৰাস্তা। ভাগ্য ভাল বৰষুণ নাই, বৰষুণটো কালিতো আজি শেষ। বুলি যাব লগা অৱস্থা হ'ল হয়, কিন্তু উপায় নাই। গাইজ ফাইনেলি আমি আহি পালোঁ 2 নম্বৰ গণাখপাৰা। আহি পালোঁ বৰ্তমান। তো এতিয়া আমি কি কৰিম টিকু? এতিয়া আমি লং জাম্প চাম। লং জাম্প চাম। মোৰো খেল চলি আছে, খেলা চলি আছে। অলপ চলপ পাৰিলে টিকু খেলিব বুলি চাই লওঁ কি কৰে। আমি আহিছোঁ 2 নম্বৰ গণাখপাৰাত। টিকু ক'ত আহিছোঁ আমি কৈ দিয়া। আমি 2 নম্বৰ গণাখপাৰাত আমি পেহিদাৰ আহিছোঁ আমাৰ। এতিয়া যাই পেলাই ভাত চাত খাম, তাৰপিছত কাপোৰ চাপোৰ চেঞ্জ কৰিম, তাৰপিছত আৰু আহিম। এবাৰ বিহু চাম ৰাতি। এবাৰ ৰাতি চাবি। তো আমি বিহু চাম বুলি ভাবি আহিছোঁ। তো গৈ আছোঁ বৰ্তমান। তো চাই থাকক। ফাইনেলি বহুত কষ্ট কৰি আহি পালোঁ দিয়া। গাইজ আমি এতিয়া আহি পালোঁ এতিয়া পেহিদাৰ ঘৰত। এইটো পিছফালে অলপ চলা তলা সলকৈ দিলোঁ আৰু গৰম লাগছে আৰু। তো আহি পালোঁ আমি। এই বৰফ খাই আছে এয়া। তো বহুত কষ্টৰ মাজেদি আহিলোঁ, পানী চানী ভাঙি বেয়া ৰাস্তাইদি আহি একদম ৰাস্তা বেয়া। তো কিবা কৰি আহিলোঁ আৰু। তো দেখাই আছোঁ এনে পিছৰ পৰিস্থিতি। গাইজ আমি ভাত চাত খাই এনেই অলপ ওলাই আহিছিলোঁ। তো এয়া চাইডে আছে বাগেশ্বৰী মন্দিৰ, এইটো ৰাস্তাটোদি যায়। তো সেইটোৱে অলপমান দূৰতে বাগেশ্বৰী মন্দিৰ। তো এনেই ফুৰিব আহিলোঁ এবাৰ। টিকু আছে, তো আহিলোঁ এনেই ফুৰিব। তো গৈ আছোঁ এতিয়া বিহুতলীত। তো চাই থাকক। চাই গ'লোঁ আমি বিহুতলী এবাৰ। তো গোটেইগিলা আহিছোঁ একেলগে। তো অলপ বিহুত কি চলি আছে চাই লওঁ ফাৰ্ষ্ট টাইম। তো গাইজ এইবাৰ আহিছিলোঁ ৰাজীৱ আৰু মাহীয়া কথাত। তো ৰাজীৱ আছে মোৰ লগত। তো অলপ দেৰি আগতে আহি পেলাই তো আহিছিলোঁ ইয়াত। তো বৰ্তমান পূৰা বতাহ দি আছে, বৰষুণ আহিব কিজানি। তো সেইকাৰণে ইয়াতে অলপ দেৰি আছোঁ। তো ইয়াৰ পিছত বৰষুণ আহে নে নাই চাই লওঁ অলপ দেৰি। তো তাৰপিছত গৈ আছোঁ আৰু ফিল্ডলৈ। চাওঁতে গধূলি হৈ গ'ল আৰু বিহু উঠি গ'ল, বিহু আৰম্ভ হৈ গ'ল। তো এতিয়া আমাৰ গাঁৱৰে এটা হুঁচৰি আহি আছে। তো দেখাই আছোঁ চাই থাকক। তো গাইজ এয়া মোৰ বন্ধু অজয় আছে, দীপংকৰ আছে আৰু সুনীলে গান্ধী আছে। তো আৰু বহুত কেইজন আছে এনেকৈ। তো চাই থাকক।
হৈ যোৱা বিহুটি আছিল মৰমজান বিহু চৰি তো আমাৰ জীয়াগুৰৰ ল'ৰা বহুত কেইজন আছে মোৰ বন্ধু তো সুনীল অজয় দীপাংকৰ বহুত কেইজন আছে তো তো মই দেখাই দিম ভিডিঅ'টো ভালদৰে তো কৈ দিব কেনেকুৱা হৈছে আৰু এয়া কণমানি এজনীৰ বিহু নৃত্য ধুনীয়া প্ৰগ্ৰাম চলি আছে আৰু আজি বিঘা তাৰ পাছতে সাজু হৈ থাকিব দীপান্বিতা ডেকা বৰষা কলিতাৰ একক আধুনিক নৃত্য যথেষ্ট মানুহৰ ভিৰ হৈছে মই দেখাই আছো তো গাইজ এয়া চাওক বহুতো মানুহৰ সমাগম ঘটিছে আৰু এয়া জেং বিহু অনুষ্ঠান চাই আছোঁ তো ৰাজীৱ আছে মোৰ লগত তো ৰাজীৱৰ টোপনি টোপনি ভাৱ হৈছে সেইকাৰণে অলপ পাণ চান খাই ল'লোঁ তো গাইজ যিমানে ৰাতি হৈ গৈ আছে সিমানে মানুহৰ ভিৰটো বাঢ়ি গৈ আছে তো এবাৰ দেখাই দিছোঁ তো ভালদৰে চাই থাকক প্ৰতিগৰাকী অসমীয়াৰ প্ৰাণত তাহানিৰ মূলাই লিখি যোৱা ইতিহাসক সম্পূৰ্ণ কৰিব আজিৰ নাৰীয়ে এয়া আছিল মূলা গাভৰুৰ ওপৰত এটাই ডেন্স গ্ৰুপ আছিল তো একদম ধুনীয়া লাগিছে আৰু এনেকৈ চাই থাকোঁতে আহি গ'ল মিউজিচিয়ান তো মিউজিচিয়ানে চব মিলাই আছে তো ইয়াৰ পিছতে উঠিব দীপান্বিতা ডেকা তো দীপান্বিতা ডেকা উঠাৰ আগতে ধামাকা চাওক এইবাৰ নমস্কাৰ বাবুলি গাঁওবাসী ৰাইজ কি খবৰ সকলোৰে
আৰু এনেকৈয়ে তাৰ পিছত এটা জনপ্ৰিয় গীত গাই গ'ল। তুলই পাৰে পাৰছা কিয় চাই চাই হেঁপাহ নপলাই কিয় চাই চাই কাচোন আৰু ফুলকৈ কহু হালিছে মুখে মুখে হাঁহি দেখো অ মুখে মুখে হাঁহি দেখো ফুলৰ পালত কাচোন কাচোন এই গাঁও আমোল আপোন এই কনক পাৰা দিছে আপোন এই বহিছে তাকে দেখি আমাৰ কইলে কঁকাল ঘূৰাই নাচিছে ছোৱালীজনী দেখিছা নহয় হাঁহিছে চোৱা ই কিন্তু চেনি দেই ইয়ালৈ চাই লাভ নাই তোমাক কৈছো ৰেড কুৰ্তি লাজ কৰিছে ৰঙা চিঙা পৰি গৈছে দেই তাই আমাৰ এই মস্ত চেনি য'তে যায় আমি এইকেইদিন উজনি অসমত আছিলোঁ সি যোনকেইখন ডিষ্ট্ৰিক্টতে গৈছোঁ তাতে এজনী পতাই থৈ আহিছে ক'ত আছে গোলাঘাটত এজনী শিৱসাগৰত এজনী তিনিচুকীয়াত এজনী হয়নে চবতে আছে গতিকে তাক চাই লাভ নাই পস্তাবা দেই মই একদম আজিয়ে ভালকৈ কৈ দিছোঁ ল'ৰাটো মাগুৰ দেই ল'ৰাটো মাগুৰ মাল মাগুৰ বুলি কয় যে তেনেকুৱা মানে আমাৰ দাদাই ভাবিছে আকৌ লুকালে বাঁহী বাদকহে চাইছে মোক কেলে নাচাই বাৰু হয়নে কি
টোপনি লাগিছে বহুত একদম সম্পূৰ্ণ ৰাতিপুৱা হৈ গৈছে বৰ্তমান 4:30 বাজিছে তো অনুষ্ঠান শেষে আৰু এতিয়ালৈকে চাওঁতে আমাৰ 5টা বাজি গ'ল আৰু আমি এতিয়া ঘৰত যাওঁ তো এয়া বিহু শেষ একদম লাষ্ট ফিনিচিং আজি সম্পূৰ্ণ ভিডিঅ' আজি ভালদৰে দেখালোঁ আৰু সকলোৱে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব প্লিজ সকলোৱে ছাপোৰ্ট কৰিব আৰু যাতে ভাল ভাল ভিডিঅ' আনিব পাৰোঁ মই আৰু সকলোৱে সহযোগ কৰিলে নিশ্চয় পাৰিম আগুৱাই যাবলৈ তো ইয়াত চাই ভাল ভাল ভিডিঅ' দেখাব পাৰিম তো আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ তো আজিলৈ বাই বাই